বৰল বাহাটো আছে সেই মাইটো দানা বিচাৰি আহিছে কামুৰব চাবি এটা এটাকে পোৱালিবিলাকক ওলাব লাগিব। হেল্ল' গাইজ, খুলুমবাই এণ্ড ৱেলকাম বেক টু আৱাৰ নিউ ব্লগ। ত' গাইজ, তোমালোকে চাব পাৰা মই পথাৰৰ মাজত আছোঁ, ধুনীয়া এটা পৰিৱেশৰ মাজত। এইখিনি হৈছে গাইজ আমাৰ খেতি, আমি ধান খেতি কৰিছোঁ। ত' ব্লগত দেখাইছিলোঁ তোমালোকক যে খেতি কেনেকৈ কৰিছিলোঁ, কি খেতি কৰা এটা ব্লগ আছে। ত' তোমালোকে চাইছা যদি গম পাবা। তো ধানখিনিতো লগাই থৈ গ'লোঁ, কিন্তু কেনেকৈ হৈছে মানে সময় পোৱা নাছিলোঁ। দেউতাই আহি চাই বাৰু মাজে মাজে, কিন্তু মই সময় পোৱা নাছিলোঁ। সেইকাৰণে মই আজি ফাইনেলি সময় পোৱাৰ কাৰণে আহি চালোঁ। আৰু বৰ্তমান কিনকিনীয়া বৰষুণ দি আছে। আজি পূৰা ৰ'দ দিয়াই নাই, গোটেই দিনটো মানে বৰষুণেই দি আছে। মানে কি আমাৰ ঘৰত এটা মানে বৰলৰ বাহা লৈছে গছৰ ওপৰত, আম গছৰ ওপৰত। তো সেইটো মানে এই ভিডিঅ'টোত পাৰি কেনে দেখাম আৰু আমি বনাই খাম। কেনেকৈ বনাওঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাবা। তো মজাকৈ ঘৰত যাওঁ, যাই কেনে এতিয়া বৰল পাৰি কেনে মানে খাম। আৰু দীপাই পূৰা চোতাল খাবাত ব্যস্ত বৰষুণত ভিজি ভিজি। গাইছে ইয়াত তোমালোকে চাব পাৰা, ইয়া গছৰ ওপৰত বৰল বাহাটো আছে, সেই মাইকাবিলাক পূৰা উৰি আছে। তো ইহঁতক এতিয়া খাম পূৰা বনাই ভাজি কেনে। গাইছ মানে আমাৰ দীপানিতাক এতিয়া গাহৰি দানা দিব ওলাইছে। ঐ ইফালে চা, ঘৰৰ কামখিনি কৰি আছে, এতিয়া গাহৰিকেইটাক দানা দিব ধুনীয়াকৈ। এইয়া গাহৰিটো দানা বিচাৰি আহিছে। গাহৰি গোটেই লেতেৰা হৈ আছে গাইছ, মানে বৰষুণ দি আছেতো, গোটেই লেতেৰা একদম বোকা বোকা হৈ আছে। আমাৰ যিটো নেকি গাহৰি আগৰ ব্লগত মই দেখাইছিলোঁ তোমালোকক যে গাহৰি আমাৰ 4টা হৈছিলে, 4টাৰে 3টা মৰি গ'ল। এটা খেৰ পুঁজি তলত যাই মৰিলে, এটা মানে নিজে নিজে মৰিল, এটা বোকাত মৰিল। এতিয়া লাষ্টত এটাই আছে। বাইদেউ এতিয়াহে আহি পালা তুমি? গাহৰিকেইটা কান্দি কান্দি একদম অৱস্থা নাই, ভোক লাগছি বোলে। জল্দি দে। এই আমাৰ সৰু বাবু মাইনা চবে খাবা ধৰছি। এই ভয়তে পলাইছে। এইটো হৈছে আমাৰ কুকুৰটো, ইয়াৰ নাম হৈছে টিপু। আৰু এইটো গাহৰিটো, সি টাইম পাছ কৰিছে। এই কি লাগে তোক? কি লাগে? এইফালে কি আহিছা? ভাত খালি নহয়, দানা খালি, যা। এই আমাৰ মানে দিবাই বোলে ঘুগুনি পকৰি খাই, সেই দোকানৰ পৰা লৈ আহোঁ। দোকানটো এই ওচৰতে আছে। ইও আহি আছে মোৰ লগত খোৱাৰ কথা মানে কোৱাৰ কাৰণে। এইয়া ঘুগুনি লৈ আহিছোঁ, খা। ৰচোন, ইমান জোঙা দেখা পাই আছে। এতিয়া মানে বৰলটো আমি পাৰিম। কি খাবি না? বৰল খাই পোৱা নাই? এই মানে বৰল খায়ে পোৱা নাই বোলে ঘৰত। আজি খাই পাব ফাৰ্ষ্ট টাইম আমাৰ ঘৰত অহাৰ পিছত। তো এতিয়া অলপ পিছত পাৰিম। খাবি না নাই? ফাইনেলি আমি বৰল বাহাটো ভাঙিব ওলাইছোঁ। এয়া কেৰাচিন তেল ঢালি এতিয়া জ্বলাই কেনে ইহঁতক মানে খেদিম। জ্বলা। তো দেউতাই এতিয়া জ্বলাব এইটো। এয়া তাতে বাহাটো আছে। মাইকাবিলাক পূৰা উৰি আছে, তেল ঢালি দিছোঁ। এয়া মায়ে পূৰা দাউৰি মাইকাবিলাক ওলাই গৈছে। এতিয়া ইহঁতে যদি কামুৰিব লাগে, কামুৰিব চাবি। আমাৰ মায়ে গালি পাৰি আছে পূৰা পাৰাৰ কাৰণে। ফাইনেলি একদম গোটেই পাৰা হৈ গ'ল। এইবাৰ মাইকাবিলাক যদি কামুৰিব লাগে, বাহা ইয়াতে পৰছি। বাহাটো ইয়াতে থৈ দিওঁ। টোপ ওলাই লৈছোঁ ইয়াতে, এইটো টোপটো কেঁচা খাম। এতিয়া পূৰা এইটো কেঁচাটো খাই চালোঁ, আৰু এতিয়া ভাজি কেনে খাম মজাকৈ। ইয়াতে লৈ লওঁ। গাইছ, এতিয়া মায়ে মানে বৰলটো পুৰি আছে, পুৰি কেনে ওলাই আছে ইয়াতে। এয়া ওলাই আছে নহয়, ওলাই আছে। এয়া ওলাই আছে। এটা এটাকে পোৱালিবিলাকক ওলাব লাগিব। পোৱালিবিলাক কেনেকৈ আছে চা। এতিয়া আমাৰ লগত দীপানিতাও আহি গৈছে। এয়া দীপানিতা দে এয়া বৰলত টোপ। আমাৰ দীপানিতা ট্ৰাই কৰিব। এয়া দীপানিতাই এটা এটাকে কোবাই নহ'লেও। কোবাই দিলে মানে কি ওলাইহে আহে, জাবৰবিলাকহে পৰে উল্টা। তো জাবৰবিলাকহে খাব লাগিব। হাতেদি ওলালে এটা এটাকে ধুনীয়াকৈ ওলাই যায়। এইখিনি মানে ধুই আছে মজাকৈ। চাবি জাপৰি সৰি পৰি গ'লে চেচ। এতিয়া আমাৰ দীপানিতাই মানে ফাৰ্ষ্ট টাইম এতিয়া এইটো খাব। কেনেকুৱা লাগি আছে ট্ৰাই কৰিব, ভাল এক্সাইটেড। আৰু এক্সাইটেড চা গাইছ, মজাকৈ ভাজি আছে। কাৰেণ্ট নাই, কিন্তু আন্ধাৰ উপায় নাই। মজাকৈ ভাজি আছে, খাম এতিয়া। খাই চাইছা নাই অলপ হ'লেও? ফাইনেলি আমাৰ মানে এই ভাজিটো বনোৱা হৈ গ'ল। মজাকৈ দীপানিতাই নামাই আছে।
অলপ মানে মই টেষ্ট কৰিয়ে চাওঁ মানে মই থাকিব পৰা নাই মানে কেতিয়া খাব পাওঁ লাগিছে অলপ মই খাই চাওঁ খাইছা তই খাইছোচোন ফাৰ্ষ্ট টাইম এই দুটামান খাই চালে পূৰা কাপকৈ গিলি থৈ দিছে একেবাৰে গাইজ ফাইনেলি হৈ গ'ল এতিয়া আমি ভাত আৰু ইয়াত দালি আঞ্জাৰ লগত পূৰা খাই আছোঁ আৰু এইফালে দীপেনটো আৰম্ভ কৰি দিছে খাইছেনে নাই আৰু ইফালে আছে আমাৰ এয়া 1 নম্বৰ বছ আমাৰ ভাইটি সিও খাই আছে মায়ে আৰম্ভ কৰা নাই মাছৰ চাটনি বনাই আছে এয়া মজা কেনে লাগছে খাই হা আৰু তোৰ কেনেকুৱা লাগছে গজাহে লাগছে মজা লগা নাই